শুনি আছে এয়া 90 মেগাহাৰ্টছত জ্ঞান তৰংগ মুক্ত মন মুক্ত শ্ৰৱণ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো সামূহিক অনাতাঁৰ সেৱা যি পৰিচালিত হয় কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অন্তৰ্গত আৰু এয়া ষ্টুডিঅ'ৰ মজিয়াত আছোহি আমাৰ প্ৰথমটো অধিৱেশনৰ জৰিয়তে আপোনালোকৰ সৈতে আপোনালোকৰ কথা বন্ধু মই লিপিকা প্ৰিয় বন্ধু এই মুহূৰ্তত আমি নিশ্চয় জানে যে আমাৰ প্ৰথমটো অধিৱেশনৰ শেষৰটি ঘণ্টাৰ ফালে আমি অগ্ৰসৰ হৈছো আৰু এই মুহূৰ্তত আমাৰ সৈতে উপস্থিত আছে এগৰাকী অতিথি আৰু আজিৰ অতিথিগৰাকী হৈছে এগৰাকী নৃত্যশিল্পী আৰু নৃত্যশিল্পী আমাৰ এটা এনেকুৱা এটা নৃত্য আৰ্ট হৈছে এনেকুৱা এটা কলা হৈছে যি ধৰক আমি ভগৱান শংকৰ আমাৰ মহাদেৱৰ সৈতে আমি যাব পাৰোঁ কিয়নো মহাদেৱে এই নৃত্য কৰিছিলে যাক আমি তাণ্ডৱ নৃত্যই নকওঁ কিয় বা বিভিন্ন ধৰণৰ যিখিনি আমাৰ আন্তিক চলাচল বা আমাৰ ধ্যানৰ পৰা আৰম্ভ কৰি যিখিনি মুদ্ৰা আছে হস্ত মুদ্ৰা হওক বিভিন্ন ধৰণৰ আমাৰ মহাদেৱে স্বয়ং কৰিছিলে গতিকে এনেকুৱা এটা পবিত্ৰ এটা প্ৰফেশ্যন বা এনেকুৱা এটা মাধ্যম যাৰ জৰিয়তে আমি নিজৰ শৰীৰকো কিন্তু বহু ক্ষেত্ৰত আমাৰ বিভিন্ন ধৰণৰ ৰোগসমূহ নিৰ্মূল কৰাত সহায় কৰিব পাৰি নৃত্যই যি নহওক আজিৰ বেছিকৈ পলম নকৰি আজিৰ অতিথিগৰাকীৰ সৈতে পৰিচয় কৰাই দিব বিচাৰিছোঁ তেখেত হৈছে নিবেদিতা দে হয় আজিৰ আমাৰ অনুষ্ঠানটিত আপোনাক পুনৰ এবাৰ পাইছো কাৰণ ইয়াৰ আগতে আকৌ এবাৰ আমি কৰিছো অনুষ্ঠান আৰু আজি দ্বিতীয়বাৰৰ বাবে আপোনাৰ সৈতে আমি মুখামুখি হৈছো গতিকে আজি আমি আপোনাৰ জীৱনৰ যিখিনি যাত্ৰা সেই যাত্ৰা সন্দৰ্ভত কথা নাপাতো আমি কথা পাতিম আপোনাৰ ডান্স ফৰ্মবিলাকৰ লৈ যিহেতু আপুনি বিশেষভাৱে মণিপুৰী ডান্সৰ ক্ষেত্ৰত কাম কৰি আহিছে সেয়া বিভিন্ন ক্ষেত্ৰত ক্লাছিকেল হওক আমাৰ যিখিনি আমাৰ ফোক ডান্স হওক সেইবিলাকতো কৰে আৰু বিশেষকৈ গুৰুত্ব দিয়ে মণিপুৰী ডান্সৰ ক্ষেত্ৰত গতিকে এই সন্দৰ্ভত অকণমান জানিব বিচাৰিছো যে আপোনাৰ এই যাত্ৰাটো মণিপুৰী ডান্সৰ সৈতে যিটো যাত্ৰা কেতিয়াৰ পৰা আৰম্ভ কৰি আছে মই বহুত সৰুৰে পৰাই মণিপুৰী নৃত্যটো ষ্টাৰ্ট কৰিছোঁ প্ৰথমতে মোৰ একদম ডান্সত যিটো হাতত খৰি বুলি কয় মোৰ সৰু বা শিকাইছিল এইটো তেতিয়া মোৰ প্ৰথম ডান্স গছে গছে পাতি দিলে হয় তাৰপিছত ৰবীন্দ্ৰ নৃত্য কৰিছোঁ জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিভিন্ন গানৰ ওপৰত নৃত্য কৰিছোঁ বিষ্ণুপ্ৰসাদ ৰাভাৰ গানৰ ওপৰত নৃত্য কৰিছোঁ তাৰপিছত এটা সময়ত আহিলে নাই তাইক ডান্সত ভৰ্তি কৰাব লাগিব ক্লাছত ভৰ্তি কৰাব লাগিব তো তাৰপিছত মই ডান্স ক্লাছত এডমিশ্যন ল'লোঁ গুৰু মণিসেন আছিল মোৰ প্ৰথম গুৰুজী আমাৰ মালিগাঁৱত এওঁ মানে চবে মানে এওঁৰ তাতেই প্ৰথম ডান্স শিকে আৰু কাৰণ এওঁৰ স্কুলটোৰ মানে বহুত মানে ষ্টুডেণ্ট তাতেই মানে শিকিছিলে আমাৰ তাতে মালিগাঁৱৰ তাৰ পৰা আমাৰ ষ্টাৰ্ট হ'ল মণিপুৰী নৃত্য হয় আৰু যিটো সময়ৰ কথা আপুনি উল্লেখ কৰিছে যে এটা সময়ত আছিলে যে মহিলাসকলক ডান্স বা নৃত্য কৰিবলৈ দিয়া নহৈছিলে গতিকে সেই ক্ষেত্ৰত আপুনি আগতেও আমি কথা পাতিছিলোঁ উল্লেখ কৰিছিলোঁ সেইকাৰণে মই কথাটিৰ অৱতাৰণা কৰিলোঁ যে সেই পৰিস্থিতি নেওচিও আপুনি এই ক্ষেত্ৰত আজি ইমান বছৰে কৰি আহিছে কাম কৰি আহিছে আৰু বহুতকো শিকায়ো আহিছে আপোনাৰ নিজৰ স্কুলো আছে গতিকে এই যিটো যাত্ৰা আপোনাৰ পৰা হয়তো দেখি শুনি বহু ব্যক্তি অনুপ্ৰাণিত হৈছে বহুতো মহিলা হয়তো আপোনাৰ ওচৰলৈ আহে এতিয়া এই যিটো পৰিৱৰ্তন কেনেকুৱা লাগে নিজৰ পৰিৱৰ্তন দেখি মই এটা সৰু কথা কওঁ হয় মই বিয়াৰ পিছত যেতিয়া ডান্স জানো বুলি জনালো মোৰ ইনলছ ফেমিলি তেতিয়া এওঁলোকেও কৈছিলে ডান্স জানি কি হ'ব ডান্সটোতো তুমি সদায় কৰিব নোৱাৰিবা এতিয়া ডাঙৰ হৈ গৈছে এতিয়া বিয়া হৈছে গানটো আচল গানটো তুমি চবতে কৰিব পাৰিবা তো মোৰ মনত দুখ হৈছিলে মাক গৈ কৈছিলো মা তুমি মোক কিয় গান শিকোৱা নাছিলা কিন্তু লাহে লাহে মই বিয়াৰ বহুত বছৰ পুৰা ডান্স এৰি দিছিলো কিন্তু লাহে লাহে মই ডান্স শ্বিলঙত আছিলো বিয়াৰ পিছত শ্বিলঙত আছিলো 7-8 বছৰ পিছত মই শ্বিলং দূৰদৰ্শনত হৈ ফাৰ্ষ্ট ডান্স ষ্টাৰ্ট কৰোঁ তো তাৰপিছতে মোৰ নৃত্য শিকা নৃত্য মানে নৃত্য যাত্ৰাটো ষ্টাৰ্ট হ'ল আৰু তাতে গৈ মই আকৌ ডান্স শিকা ষ্টাৰ্ট কৰিলোঁ কাৰণ এটা কথা আমাৰ শিক্ষাৰ কেতিয়াও শেষ নহয় তো মই গুৰু হৰিচৰণ সিঙক তাত শিকিছিলোঁ লেট গুৰু হৰিচৰণ সিং তো এই গুৰুজী এতিয়া নাই বৰ্তমানতো মই শিকি আছোঁ বৰ্তমানতো মই শিকি আছোঁ গুৰু লাইফস্টাইল কৰুণা দেৱী এণ্ড মণিপুৰৰ গুৰুজী সিনাম বসু টপ গ্ৰেড আৰ্টিষ্ট সংগীত নাটক একাডেমি এৱাৰ্ড শিকি আছোঁ
এতিয়া বৰ্তমান আপুনি শিক্ষাৰ্থী বুলি ক'ব পাৰো আমি শিক্ষাৰ্থীও ক'ব পাৰে আৰু শিক্ষিকা বুলিও ক'ব পাৰে কাৰণ মোৰ ওচৰত যথেষ্টখিনি শিকাই আছে আপুনি আৰু বিভিন্ন ধৰণৰ অনুষ্ঠানসমূহো কৰি আহিছে বিবাহিত মহিলাহঁতে মোৰ তাত ডান্স শিকায় তো মই এইটোৱে চবকে কওঁ শিক্ষাৰ মানে কেতিয়াও শেষ নহয় মানে শিক্ষা যদি আমি বন্ধ কৰো আমি বুঢ়ী হৈ যাম আমাৰ শিক্ষাটো সীমিত হৈ থাকিব আৰু যেহেতু আমাৰ আপুনি খুব সুন্দৰ কথা এষাৰ ক'লে যে শিক্ষাৰ কোনো শেষ নাই আৰু নতুন নতুন ডান্স ফৰ্ম বিলাক ওলাই থাকিব আৰু সেইখিনি আয়ত্ত কৰিব পাৰিলেহে আপুনি আনকো শিকোৱাব পাৰিব নহয় জানো হয় আৰু আমি উভতি আহিছো মণিপুৰী ডান্সৰ ক্ষেত্ৰলৈ যিহেতু আমাৰ সাধাৰণতে কোৱা হয় যে বিহু নৃত্য বহুত কঠিন আমি সকলোৱে জানো গতিকে এই যিখিনি বিহু নৃত্যৰ আমি যেনেদৰে ধৰক হাত থাকে বিহু নাম থাকে বিহু গীত থাকে বিহু নৃত্যৰ বিভিন্ন অংকী ভংগী থাকে সাজ পোছাক থাকে অকল বিহু বুলিয়ে নহয় বিভিন্ন ধৰণৰ যিসমূহ ডান্স ফৰ্ম থাকে প্ৰত্যেকৰে থাকে নিজৰ নিজৰ গতিকে মণিপুৰী ডান্সৰ ক্ষেত্ৰত অকণমান বিস্তাৰিতভাৱে জানিব বিচাৰিছো কেনেকুৱা হয় কি হয় মণিপুৰী ডান্সটো এনে দেখাত লাগে খুব ইজি কিন্তু এইটোৰ কিছুমান ফৰ্ম আছে যেনেকুৱা হাতৰ মুদ্ৰা আইব্ৰৰ ওপৰত যাব নোৱাৰিব কিছুমান বিশেষ মানে অংগভংগীত যাব পাৰে তেতিয়াও আমাৰ নেক শোল্ডাৰ মুভমেণ্ট এইবিলাকো খুব মানে কি ক'ম খুব চফ্টলি যাব এনে যেনে তেনে নহ'ব তাৰপিছত হাতৰ যিটো উঠাও সেইটো হ'ল 45 ডিগ্ৰী হাতটো উঠিব আৰু হাতৰ মুদ্ৰাটো আমাৰ নীৰ তলত নাযাবই আৰু সাজ পোছাকো টোটালি বেলেগ ধৰণৰ আৰু দেখিবলৈ খুব শুৱনি হয় আচলতে সাজ পোছাক বুলি ক'লে কেনেকুৱা ধৰণৰ সাজ পোছাক বিলাকৰ নাম কি কেনেকুৱা থাকে বা অলংকাৰ পাতি যেনেকুৱা ৰাসত মণিপুৰী ৰাসত যেনেকুৱা কৃষ্ণৰ ড্ৰেছ এইটো কৃষ্ণৰ ড্ৰেছক কয় নটৰাজ বেগ বা কৃষ্ণ পলয় আৰু ৰাধাৰ যিটো ৰাধা পলয় গোপীহঁতৰ ড্ৰেছ গোপী পলয় ৰাধাৰ যিটো মানে পলয় বা কুমিন যিটো পিন্ধে ৰাসত যিটো পিন্ধে এইটো হ'ব গ্ৰীণ কালাৰ আৰু গোপীহঁতে যিটো পিন্ধিব এইটো হ'ল ৰেড কালাৰ আৰু মুখটো পুৰা ঢাকি কপতুংগি দি ওপৰত যি বগা চুৰ্ণি দি মুখটো পুৰা ঢাকি থাকিব আৰু কেতিয়াবা জাপা পিন্ধি তেতিয়া মুখটো নাঢাকিলেও হয় ডান্স কৰিব গোপীহঁতেও আৰু আগতেতো গ্ৰুপত মানে পুৰা দল লৈ যেনেকুৱা ৰাধা কৃষ্ণ গোপীহঁতে ৰাসত নাচ কৰিছিলে কিন্তু গুৰু আমবি সিঙে এওঁ চোলৰ ওপৰতো মণিপুৰী ডান্সটো চোলৰ নৃত্যটো মানে সৃষ্টি কৰিছে যেনেকুৱা ৰাধা কৃষ্ণ নহয় মণিপুৰী যিটো ল'ৰাহঁতৰ ড্ৰেছ এটা ছোৱালীহঁতৰ ড্ৰেছ ফানিক এনাপি লামথাং ফুলেক এইবিলাক পিন্ধি পুৰা জাপা হাতৰ বাজু এইবিলাক পিন্ধি পুৰা ডান্স কৰোঁ হয় আৰু ঠিক একেদৰে আমাৰ ৰাসত যেনেকুৱা ধৰণৰ এটা দল হিচাপে কৰা হয় মণিপুৰী ডান্সতো ঠিক একেদৰে কৰা হয় মণিপুৰী ডান্সত বহুত ফৰ্ম আছে যেনেকুৱা লাই হাৰাবাৰ অন্তৰ্গত আপোনাৰ মাইবী জগয় তো বেলেগ বেলেগ ডান্সত বেলেগ বেলেগ কষ্টিউমছ হয় যেনেকুৱা লাই হাৰাবাত এটা ধৰণৰ কষ্টিউমছ মাইবী জগয়ত বেলেগ ধৰণৰ কষ্টিউমছ ৰাস হ'লে বেলেগ ধৰণৰ কষ্টিউমছ এনে চ'ল' পাৰফৰ্মত গ'লে তেতিয়া বেলেগ ধৰণৰ কষ্টিউমছ কাবুই নাগাও মণিপুৰী নৃত্যত অন্তৰ্গত হয় গতিকে ক'বলৈ গ'লে বিভিন্ন ফৰ্ম হিচাপে সাজ পোছাক বা অলংকাৰখিনিও ভিন্ন ধৰণৰ হয় আৰু এইবিলাক অলংকাৰ আপুনি ইয়াত য'তে ত'তে নাপাবই কিন্তু মণিপুৰতো আপুনি গ'লে যে পাই যাব এইটো নহয় মণিপুৰতো বিশেষ গাঁৱত গৈ এইবিলাক বস্তু পাব গাঁৱৰ মানুহবিলাক এইবিলাক তৈৰি কৰে আচলতে পাবলৈ টান তাৰমানে বহুত টান হয় আৰু যিহেতু আপুনি ষ্টুডেণ্টছখিনিকো শিকায় বা পাৰফৰ্ম কৰে সেই ক্ষেত্ৰত আপোনালোকে যোগাৰ কেনেদৰে কৰে সাজ পোছাক বা অলংকাৰবোৰ মই সাজ পোছাক মোৰ কিছুমান ষ্টুডেণ্ট চবেই মণিপুৰৰ পৰা কিনি লৈছে মই অলৰেডি কিনি লৈছোঁ আৰু নহ'লে আমাৰ ৰেণ্টত ল'ব লাগে কাৰণ আমি য'তে ত'তে এইবিলাক নাপায় হয় খুব সুন্দৰ কথা এটা জানিলোঁ আচলতে আৰু মই অলপতে উল্লেখ কৰিলোঁ যে গীতবিলাক মণিপুৰী গীতবিলাক লৈ গৈ তাৰো কিছু প্ৰাধান্য নিশ্চয় থাকে নিশ্চয় প্ৰাধান্য থাকে তাত পুঙত বজাই যিটো খোল মৃদংগ যিটো তাৰপিছত পেনা
বাঁহী আৰু সিহঁতৰ সুৰটো অলপ বেলেগ ধৰণৰ হয় দুটা ফৰ্মত মণিপুৰী চং হয় এটা হ'ল ব্ৰজবলী ভাষাত আৰু এটা মেইটেই ভাষাত মই যিটো আগতে শিকিছিলোঁ সেইটো হ'ল ব্ৰজবলী ভাষাত বৰ্তমানে মই মেইটেই যিটো মণিপুৰৰ মণিপুৰী লেংগুৱেজ সেইটো কৰি আছোঁ খুব সুন্দৰ আৰু বাইদেউ এইখিনিতে জানিব বিচাৰিছোঁ যে বৰ্তমান সময়ত এটা প্ৰতিযোগিতামূলক সময় বুলি ক'ব বিচাৰিছোঁ কাৰণ অভিভাৱকে ল'ৰা ছোৱালীবিলাকক আগবাঢ়ি যোৱাটো ঠিকেই বিচাৰে কিন্তু কেতিয়াবা কি হয় যে ল'ৰা ছোৱালীবিলাকে কি বিচাৰে বা সন্তানৰ পক্ষে তেওঁৰ সন্তানটিয়ে কোনটো দিশত আগবাঢ়িব পাৰে সেইটো নজনাকৈ আনে যিটো কৰিছে লগৰবিলাকে যিটো কৰিছে সেইটোৰ ক্ষেত্ৰতে আগবঢ়াই দিয়ে তাৰ মাজতে কেতিয়াবা এনেকুৱা ৰৈ যায় যে বৰ্তমান সময়ত ক্লাছিকেল আৰু মডাৰ্ণ দুটা ডান্স হৈ গৈছে আৰু হয়তো বিভিন্ন ধৰণৰ ডান্স ফৰ্ম আছে কিন্তু মূলতে এই দুটা সাধাৰণতে মানুহে বুজে বা জানে গতিকে ক্লাছিকেলৰ গুৰুত্বটো শাস্ত্ৰীয় সংগীত বা শাস্ত্ৰীয় নৃত্যৰ গুৰুত্ব বহুখিনি আৰু ইয়াত যথেষ্টখিনি সন্মানো আছে মডাৰ্ণতো আছে আধুনিকতো আছে কিন্তু মানুহে বেছিকৈ ঢাল খাইছে আধুনিকতাৰ ফালে কাৰণটো কি বাৰু একচুৱেলি এইবিলাক ৰিয়েলিটি শ্ব' চাই চবে ভাবে যে আমি ৰিয়েলিটি শ্ব'ত যাম কৰিম কিন্তু এইটো নহয় মই যিটো কথা ক'ব বিচাৰোঁ ক্লাছিকেল ডান্স আৰু মডাৰ্ণ ডান্সৰ ভিতৰত ডিফাৰেঞ্চটো হ'ল মডাৰ্ণ ডান্সটো কি হয় মানে সুন্দৰকৈ কৰাৰ কাৰণে বহুত জিমনাষ্টিক প'জ এড কৰিব লাগে এইটোত ডান্স থকাতকৈ বেছি জিমনাষ্টিক প'জে থাকে এইটো চবৰ ক্ষেত্ৰত এইটো সম্ভৱ নহয় তেনেকুৱা সৰু সৰু ল'ৰা ছোৱালীতকৈ ষ্টাৰ্ট কৰি ডাঙৰতো চবৰে কিছুমানৰ বেক পেইন থাকে কিছুমানৰ বহুত ৰকমৰ সমস্যা থাকে তো কিন্তু মডাৰ্ণ ডান্সত কি বেক পেইন থাকিলে এইটো ভালকে মানে ষ্ট্ৰেচিং বা ফৰৱাৰ্ড বেণ্ডিং বা বেক বেণ্ডিং এইবিলাক কৰিব বহুত কষ্ট আৰু পেইনটো বাঢ়ি যায় তো সিহঁতৰ পক্ষে এইটো সম্ভৱ নহয় তো তেতিয়া যদি জিমনাষ্টিক প'জ নকৰে তাই ডান্স ভাল নালাগে বা তাৰ ডান্স বেয়া আৰু মাৰ্কছ নাপায় এনেকুৱা হৈ গৈছে কিন্তু ক্লাছিকেল ডান্সৰ ক্ষেত্ৰত কি প্ৰত্যেকটো বস্তু মানে চাইণ্টিফিকেলি মানে যেনেকৈ যোগা টাইপৰ আমাৰ মানে হাত পুৰা ষ্ট্ৰেইট লেভেলত থাকিব বা আমাৰ যিমান মুভমেণ্ট প্ৰত্যেকটো বস্তু মানে পুৰা গুৰু পৰম্পৰা অনুযায়ী চলি আহিছে বস্তুটো পুৰা মানে কি ক'ম আমাৰ এটা মানে যেনেকুৱা এটা বহুত ধৰণৰ অমূল্য ধন বুলি ক'ব পাৰোঁ ক্লাছিকেল ডান্সটো আৰু গভমেণ্ট ইয়াৰ ওপৰত বহুত ইম্পৰ্টেঞ্চো দিছে স্কলাৰশ্বিপ এক্সাম হৈ আছে তাৰপিছত আপোনাৰ NACJCC তাতেও প্ৰগ্ৰাম এম্পেনেলমেণ্ট আছে ICCRৰ আছে মই ICCRৰ প্ৰগ্ৰামো বহুত কৰিছোঁ দূৰদৰ্শনৰ গ্ৰেডৰ এক্সাম হয় তাতে প্ৰগ্ৰামবিলাক কৰি থাকে তাতো আপুনি অনুষ্ঠান কৰিছে খুব সুন্দৰ আৰু ঠিক একেদৰে আপুনি যেনেদৰে আগবাঢ়ি গৈছে আপোনাৰ ছাত্ৰ ছাত্ৰীসকলো নিশ্চয় আগবঢ়াই গৈ আছে আপুনি লৈ গৈ আছে তেওঁলোককো গতিকে এই ক্ষেত্ৰত জানিব বিচাৰিছোঁ মানে আপোনাৰ পৰা মতামত বিচাৰিছোঁ যে আপুনি সেইসকল অভিভাৱকক কি ক'ব যে অকল ক্লাছিকেল ডান্স ফৰ্ম শিকিও যে এটা নাম অৰ্জন কৰিব পাৰি সুনাম খ্যাতি লাভ কৰিব পাৰি সেই সন্দৰ্ভত আপুনি কি ক'ব বা কি কি ধৰণৰ সুবিধাসমূহ পাব পাৰে বহুত সুবিধা পাব ক্লাছিকেল ডান্সৰ ক্ষেত্ৰত এক নম্বৰটো সুবিধা আপোনাৰ ধৰক আমাৰ যে ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ বিষয়ে জ্ঞান হ'ব যিটো আজিকালি মানুহৰ কমি গৈছে মানুহৰ যিটো মডাৰ্ণ ডান্সৰ প্ৰতি আকৃষ্ট হৈ আছে তো কিন্তু ক্লাছিকেল ডান্সটো শিকিলে আমাৰ যিটো ভাৰতবৰ্ষৰ যিটো মানে আগৰ যিটো ৰীতি নীতি বা যিটো নৃত্য নৃত্যৰ মাধ্যমে যিটো জ্ঞান এইবিলাক জানিব পাৰিব আৰু মডাৰ্ণ ডান্সটো কি হ'ল আমি বাহিৰত ফৰেন কাণ্ট্ৰিক বেছি ফ'ল' কৰি থাকোঁ সেইটো আমাৰ নিজৰ হেৰিটো আমি জানিব নোৱাৰোঁ সেইটো এটা কথা আৰু ক্লাছিকেল ডান্স শিকিলে আপোনাৰ বহুত মই ক'লোঁ নহয় যেনেকুৱা গ্ৰেডৰ এক্সাম হয় মই লাষ্ট ইয়াৰ মই নিজেই মণিপুৰত গৈ গ্ৰেডৰ এক্সাম দিছিলোঁ গ্ৰেডো পালোঁ তো এইবিলাকতো বহুত ক্ষেত্ৰত বহুত সুবিধা আছে আৰু এটা সময়ত দেখা পোৱা গৈছিল যে যিখিনি আপুনি ইতিমধ্যে উল্লেখ কৰিলে যে আমাৰ ৰিয়েলিটি শ্ব'জবিলাক তাত গৈ মানুহ সেই সময়খিনিতো সকলোৱে মৰম কৰে বা মানুহজনক চিনি পায় কিন্তু এটা সময়ত লাহে লাহে নাইকিয়া হৈ যায় কিন্তু ক্লাছিকেল ডান্সবিলাক এনেকুৱা এটা মাধ্যম যে এই যাত্ৰাটো মানুহক দেখুৱাবৰ কাৰণে নহয় নিজৰ কাৰণেও এই যাত্ৰা অব্যাহত চলি থাকিব নিশ্চয় পাৰে নহয়নে
আৰু খুব সুন্দৰভাৱে আপুনি ক'লে যে কি সুবিধা পাব পাৰে আমাৰ যিসকল ল'ৰা ছোৱালী শিকিম বুলি ভাবি আছে। এই ক্ষেত্ৰত আমি পুনৰ উভতি যাব বিচাৰিছো যে মণিপুৰী ডান্সৰ এই ক্ষেত্ৰখনলৈ আপুনি কৈছে যে আপুনি ফোক ডান্সো কৰা মণিপুৰী, হয়, গতিকে এই সন্দৰ্ভত অকণমান জনাওক। ফোক ডান্স, মণিপুৰী ফোক ডান্সটো মই নিজেও শিকিছো, চবকেও শিকাওঁ। আৰু অকল মণিপুৰী বুলি নহয়, বিভিন্ন ষ্টেটৰ ৰাজস্থানী, গুজৰাটী, বিহু এইবিলাক কৰাই থাকো। বাউল, বেংগলৰ বাউল, ঝুমুৰ নৃত্য, পাঞ্জাবী, ভাংৰা এইবিলাকো শিকাই থাকো। গতিকে আপোনাৰ যিহেতু এখন স্কুলো আছে, গতিকে স্কুলখনতো বিভিন্ন ধৰণৰ ল'ৰা ছোৱালীক এই শিক্ষাসমূহ দিয়া হয়। গতিকে স্কুলখনৰ কিবা নীতি নিয়ম থাকে নেকি যে কেনেকুৱা ধৰণৰ পৰীক্ষা পাছ কৰাৰ পিছত কি নে যোনে যিটো শিকিব বিচাৰে সেইটো দিশত তেওঁলোকক নামভৰ্তি কৰা হয়? পৰীক্ষাটো এটা থাকেই, যেনেকুৱা মই সৰ্বভাৰতীয় সংগীত সংস্কৃতি পৰিষদৰ পৰা মানে এফিলিয়েশ্যন লৈছো। তাৰ আণ্ডাৰত এক্সাম হয়, আপ টু বিশাৰদৰ পিছতো ইংলিছো হয়। তেনেকুৱা ভাতখণ্ডৰ এইটো চাব চেণ্টাৰ আছে মোৰ, তাৰ পৰা এক্সাম দিওঁ। প্ৰত্যেক বছৰে এক্সাম হৈ থাকে, এইটো ভাল ৰিজাল্ট কৰি পাছ কৰে। হয়, আৰু আপোনাৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে বা ষ্টুডেণ্টছ আছে সেইখিনি বৰ্ডত যিসকলে পাছ কৰি গৈছে তেওঁলোকেও হয়তো বিশেষ এটা পৰ্যায় পাইছেগৈ, দেখি কেনেকুৱা লাগে? খুবেই ভাল লাগে। মই এওঁলোকক এটাই কথা কওঁ, তোমালোকে মানে পাছ কৰি গৈছা, মই পুৰা জানি গৈছো এইটো নাভাবিবা। কাৰণ মই আগতেও ক'লো শিক্ষাৰ শেষ নাই। দিনে নতুন নতুন যেনেকুৱা ৰিচাৰ্চ কৰি ডান্সৰ, ক্লাছিকেল ডান্সৰ যে ফেলোশ্বিপ কৰি আছে আমাৰ মানে আমাৰ ইউনিভাৰ্চিটিৰ ষ্টুডেণ্টছখিনি, বহুত নতুন নতুন বস্তু ওলাইছে। তো এইবিলাক যদি আমি এৰি দিওঁ এইবিলাক জানিব নোৱাৰিম। তো মই আকৌ চৰ্চা কৰি থাকা। হয়, ইহঁতে চৰ্চা কৰে, অনলাইনতো কৰে, প্ৰগ্ৰামবিলাকো কৰি থাকে। হয়, সুন্দৰ বাইদেউ। আৰু এইখিনিতে আৰু এটা কথা মনলৈ আহিছে যে ধৰক বৰ্তমান সময়ছোৱাত আপুনি নিজেও ক'লে যে বহুখিনি মহিলাও আপোনাৰ ওচৰলৈ আহে নৃত্য শিকিবলৈ, আৰু ইতিমধ্যে উল্লেখো কৰিলে যে এক যোগাসনৰ দৰে হয় বস্তুখিনি। আৰু কিছুমানে হয়তো আনত অনুষ্ঠানত পাৰফৰ্ম নকৰিলেও নিজৰ মনৰ কাৰণে নিশ্চয় বহুতে কৰে, আনন্দৰ কাৰণে কৰে, আৰু যিহেতু শৰীৰৰ বাবেও এটা পজিটিভ বুলি কওঁ, এটা মেডিচিন হ'ব পাৰে, নহয়নে? হয়, আৰু এই ক্ষেত্ৰতো বহুখিনি আপোনালোকে অনুষ্ঠান কৰি আহিছে, অনাগত সময়তো হয়তো বিভিন্ন পৰিকল্পনা আছে। এইখিনিতে কিবা আপুনি জনাব বিচাৰে নেকি, বা আপোনালোকৰ ভাল লগা অভিজ্ঞতা যে ধৰক এই ক্ষেত্ৰখনক লৈ সৰুগত কৰি বিভিন্ন ঠাইত এতিয়ালৈকে ক'ত ক'ত গৈছে আৰু আগন্তুক সময়ত ক'ত ক'ত প্লেনিং আছে? এতিয়ালৈকে মই কলকাতাত কৰিছো, শান্তি নিকেতনত কৰিছো, শ্বিলঙত কৰিছো, গুৱাহাটীতো কৰি আছো, পৰাই কৰি আছো। আৰু ৰিচেণ্ট আমাৰ চানডে নগাঁৱত প্ৰগ্ৰাম আছে, কৰি তাত আপোনাৰ ষ্টুডেণ্টছ কেনেকৈ লৈছে? ষ্টুডেণ্টছখিনি এতিয়া বৰ্তমানতো ষ্টুডেণ্টছখিনি বেছি কৰে, কাৰণ বিকজ মোৰ কি ক'ম, মোৰ নিটো ভাঙা টাইপৰ। এবাৰ ডান্স কৰিব গৈ পৰি গৈছিলো, ডক্টৰে এক্সৰে ৰিপৰ্ট চাই মোক মানাই কৰি দিছে, এৰি দিব দিছে। তো মই ডক্টৰক কৈছো মই যদি ডান্স এৰি দিওঁ মই মৰি যাম। ডান্স মোৰ ফাৰ্ষ্ট লাভ। তো যি কৰি যাওঁ, এতিয়া ফিজিঅ'থেৰাপিৰ লগত ডান্সটো কৰি যাওঁ। মই ভাবো ডান্স কৰিলে মোৰ পেইনটো কমি যাব। হয়, সঁচাকেই হয়, যিটো মই আনন্দ পাওঁ এইটো আনন্দৰ মানে বিষতকে বহুত মানে বিষটো কমি যায় যেন, আনন্দটো অনুভৱ আচলতে। সুন্দৰ কথা ক'লে যে আমি আমাৰ যিটো নিজৰ পচন্দৰ বিষয় বা নিচা, সেই নিচাটো বৰ্তমান এতিয়া আপোনাৰ পেচা যদিও, কিন্তু সেই নিচাটো নিচা হৈয়ে আছে, আৰু নিচাৰ বলতে আপুনি আপোনাৰ যিটো ক'লে আপোনাৰ ৰোগটো কম হৈ গৈছে আচলতে, নহয় জানো? হয়। আৰু বাইদেউ এই যে ডান্স ফৰ্মবিলাক নতুন নতুন সময়ত আৰু নতুন নতুনকৈ ওলাই আছে, বা বৰ্তমান সময়ত বাহিৰত গৈও মানুহে শিকি আছে, বা ৰিয়েলিটি শ্ব'জবিলাকৰ যিটো প্ৰাদুৰ্ভাৱ, এটা ভাল লক্ষণ বুলি ভাবিয়ে নে বেয়া দিশে কৈছে? ভালো আছে, বেয়াও আছে। এতিয়া মই ধৰক ৰিয়েলিটি শ্ব'ৰ কাৰণে মানুহে কি হয়, এইটো যে মানে যায় মানে এইটো মানে ক্ষণিকৰ, যেতিয়া কৰিলে অলপ আগত আপুনি কৈছে যে এইটো ক্ষণিকৰ, যেতিয়া কৰিলে মানুহে চালে টিভিত, তাৰপিছত শেষ, বস্তুটো লাহে লাহে কমি যায়। কাৰণ আমাৰ ৰিয়েলিটি শ্ব'ত কি বেছিভাগ জিমনাষ্টিক, বয়সৰ বাঢ়াৰ লগে লগে আমি এইবিলাক পোষ্ট কৰিব নোৱাৰো, আমাৰ প্ৰব্লেম হৈ যায়। সৰুতে যদি আমি পাৰো, কিন্তু ক্লাছিকেল ডান্সতটো আমাৰ এইটো অসুবিধা নাই, আমি বয়স হ'লেও আমি কৰি যাব পাৰো।
আমাৰ এনেকুৱা কোনো জিমনাষ্টিক প'জ নাই যিটো মানে বয়স বাঢ়াৰ লগে লগে যে কৰিব নোৱাৰিম, এইটো ক্লাছিকেল ডান্সত নাই। আৰু সেইটোতো হৈয়ে আছে, মানুহৰ নিজৰ যিটো ভাৰতবৰ্ষৰ যিটো শাস্ত্ৰীয় নৃত্যৰ চৰ্চা বা জ্ঞান, এইটো কমি গৈ আছে, বহুত কমি গৈ আছে। আৰু আমি যদি আমাৰ বস্তুটো ধৰি নাৰাখো, হেৰাই যাব। আমি কিয় বেলেগ দেশৰ বস্তু আমি মানে শিকিম, আমি আমাৰ নিজৰটো শিকি যাওঁ। আমাৰ যিটো গুৰু পৰম্পৰা অনুযায়ী যিটো ক্লাছিকেল ডান্সটোতো গুৰু পৰম্পৰা অনুযায়ী হৈ থাকে, এইটোতকে আমি যিটো জ্ঞান পাওঁ, আমি বেলেগ দেশৰ ডান্স শিকি এইটো জ্ঞান নাপাওঁ। আৰু এই ক্ষেত্ৰত যেতিয়া আমি অনুষ্ঠান এটা পৰিবেশন কৰে আপোনালোকে, তেতিয়া হয়তো বিভিন্ন ধৰণৰ নীতি নিয়মো হয়তো কৰে নিশ্চয়, গতিকে এই ক্ষেত্ৰত অকণমান জনাবচোন কেনেকুৱা। প্ৰথমতেতো আমি যেনেকুৱা ডান্স ষ্টাৰ্ট কৰাৰ আগতে বন্দে শম্ভুক শিৱক মানে মন্ত্ৰ কৰি ডান্সটো ষ্টাৰ্ট কৰোঁ, ভূমি প্ৰণাম ষ্টাৰ্ট কৰি কেনে ডান্সটো ষ্টাৰ্ট কৰোঁ। তাৰপাছৰ পৰা আৰু এটা মই কথা কৈ আছো, মডাৰ্ণ ডান্সত কি হয় আজিকালি না, ডান্সত মেইন হ'ল অভিনয় মুদ্ৰা ষ্টেপ ৰিদমত যোৱা গানৰ লগত। কিন্তু মডাৰ্ণ ডান্সত আপুনি এইটো বিচাৰি নাপাব, খালি জিমনাষ্টিক কৰি আছে গানৰ যে ৱাৰ্ড নৃত্যত যিটো পায়, এইটো মডাৰ্ণ ডান্স যিটো ৰিয়েলিটি শ্ব' যিবিলাক হৈ থাকে, এইবিলাক একো দেখা পোৱা নাযায়। কিন্তু ক্লাছিকেল বা আমাৰ ফোক বা যিটো ক্ৰিয়েটিভ ডান্স, আমাৰ যেনেকুৱা ৰবীন্দ্ৰ সংগীতৰ ওপৰত নৃত্য, জ্যোতি সংগীতৰ ওপৰত নৃত্য, ৰাভা সংগীতৰ ওপৰত নৃত্য, ডক্টৰ ভূপেন হাজৰিকাৰ সংগীতৰ ওপৰত নৃত্য, যিটো আমাৰ গানৰ ৱাৰ্ডৰ লগত কথাৰ লগত মুদ্ৰা অভিনয় দি আমি ভৰিত তাল দি দেখুৱাব পাৰোঁ। এইটো যিটো মডাৰ্ণ ডান্স যিবিলাক ৰিয়েলিটি শ্ব' সেইবিলাক আমি নাথাকে, কিন্তু ভাল জিমনাষ্টিক দেখিব পাৰোঁ, এইটো ভাল লাগে, এইটো এটা ধুনীয়া বস্তু হয়। কিন্তু মানে কথা হ'ল কি, আমি বাহিৰৰটো শিকিব লাগে, কিন্তু নিজৰটো এৰি দিব নালাগে, কেতিয়াও এৰি দিব নালাগে, কাৰণ শিক্ষাটো শেষ নাই। নতুন বস্তু শিকাটো ভালেই, মানে ভাল বস্তুটো শিকা ভাল হয়। আৰু এই ক্ষেত্ৰত আপুনি খুব সুন্দৰ এটা কথা অৱতাৰণা কৰিলে যে অভিনয়, আৰু যেতিয়া আমি ফ'ক ডান্স বা ক্লাছিকেল ডান্সসমূহ চাওঁ, তেতিয়া আমি চকুলৈ যিগৰাকীয়ে নৃত্য কৰি থাকে তেখেতৰ চকুলৈ বেছিকৈ চকু গৈ থাকে, কাৰণ চকুৰে বহুখিনি তেওঁলোকে অংগী ভংগী কৰি থাকে, নহয়নে? গতিকে এই ক্ষেত্ৰত এই চকুজুৰি কিমান গুৰুত্বপূৰ্ণ। নৃত্যটো চকু এইটোতো বহুত গুৰুত্বপূৰ্ণ, কাৰণ আমাৰ এক্সপ্ৰেছনটোতো চকুৰ ওপৰতেই হয় না, চকুৰ ওপৰতে হয় এক্সপ্ৰেছন, মুদ্ৰা, যেতিয়া হাতৰ যিটো মুদ্ৰা যাব, চকুৰ এক্সপ্ৰেছনটো এইটো ফালেই যাব। দুখৰ গানৰ ওপৰত নৃত্য, সেইটো অলপ বেলেগ ধৰণৰ এক্সপ্ৰেছন হ'ব, যিটো আনন্দৰ গানৰ ওপৰত নৃত্য, সেইটো অলপ বেলেগ ধৰণৰ এক্সপ্ৰেছন হ'ব। আৰু এইখিনিতে আৰু এটা কথা মনলৈ আহিছে, যিহেতু আপুনি বিভিন্ন ধৰণৰ ফ'ক ডান্সবোৰ শিকাইছে বা নিজেও জানে, শিকিছে, কিন্তু বিশেষভাৱে মণিপুৰী ডান্সটো কিয় নিৰ্বাচন কৰি ল'লে বিশেষভাৱে? এইটো এটা ডাঙৰ কথা, চবে মোক সোধে। মই সৰুতে যেতিয়া মই বাইদেউ কৈছিলোঁ, মোৰ বাইদেউ শিকাইছিলে, তাৰপিছত মই মণিপুৰী ডান্স ষ্টাৰ্ট কৰিছিলোঁ। তো মণিপুৰী ডান্সৰ বিচাৰতৰ পিছত মই কিন্তু কথকতো এডমিশ্যন লৈছিলোঁ, ভাৰতনাট্যমতো এডমিশ্যন লৈছিলোঁ, কিন্তু মোৰ ভাল লগা নাই। মই অডিচিও শিকিছিলোঁ, ভাল লগা নাই। মণিপুৰী নৃত্যটো মোৰ যেনে কিবা এটা ৰাধা কৃষ্ণ যে মেইন, এইটো ভক্তিৰ ওপৰত নৃত্য, মণিপুৰী ক্লাছিকেল ডান্সটো, এইটো মোক যেনেকুৱা এটা কিবা, মই যেতিয়া ডান্স কৰোঁ তেতিয়া মানে পুৰা মানে যদি কৃষ্ণ সাজো, মোৰ এনেকুৱা লাগে মই কৃষ্ণই অভিনয় কৰি আছো, ৰাধাৰ তেতিয়া ৰাধাৰ অভিনয় কৰি আছো, মানে এইটো মই আজিলৈকে নিজেও ভাবো মই কিয় ইমান ভাল পাওঁ। আৰু সেই বস্তুটো বেছিকৈ প্ৰসাৰ সেইকাৰণে হৈ আছে আপোনাৰ ফালৰ পৰা, নহয় নে? আৰু এই ক্ষেত্ৰত আপুনি অলপতে উল্লেখ কৰিলে যে ৰাধা কৃষ্ণৰ বৰ্ণনা, গতিকে অকণমান বিতংভাৱে জানিব বিচাৰিছো যে কি ডান্সৰ ক্ষেত্ৰত এই ৰাধা কৃষ্ণ, অলপতে আপুনি উল্লেখ কৰিলে যে ভাওনা বা ৰাসৰ সময়ত বিশেষভাৱে কৰা হয়, সেয়া ৰাসলীলা নিশ্চয় আমি ক'ব পাৰো, গতিকে তাৰ উপৰিও বিভিন্ন ধৰণে আৰু কৰিব পাৰি নেকি? তাৰ উপৰিও আছে আমাৰ যেনেকুৱা ৰাসৰ নৃত্যৰ পিছত তাৰপিছত ননী এটা আছে, ননী কৃষ্ণৰ এতিয়া সৰু কালতে যেতিয়া ননী ডান্সত বৰ্ণনা দি থাকে, কংসবধ এইটো এটা বৰ্ণনা দি থাকে, কংসবধৰ এটা নৃত্য আছে, কালিয়া দমন এইটো এটা নৃত্য আছে। তাৰপিছত মণিপুৰী ডান্সত আৰু আছে ফ'ক ডান্স বিলাক যিবিলাক কৰতালি নৃত্য, মণিপুৰী ডান্সত নৃত্যক জগই বুলি কয়, জগই।
কৃষ্ণ বলৰামৰ নৃত্য, কৃষ্ণ বলৰাম জগত, কৃষ্ণ নৰ্তন কৃষ্ণ জগত, ৰাধা নৰ্তন ৰাধা জগত। আচলতে চাব গ'লে আমাৰ শংকৰদেৱে যিখিনি ধৰণৰ কৰি গৈছে সত্ৰীয়া নৃত্যৰ ক্ষেত্ৰত বহুতখিনি চিমিলাৰিটি আছে চিমিলাৰিটি আছে মণিপুৰী ডান্সৰ লগত বহুত চিমিলাৰিটি আছে। হয় আৰু ভাওনা আমাৰ এতিয়া ভাওনা বুলি কয়, এতিয়া আপুনি বিভিন্নটা নাম ক'লে বেলেগ বেলেগ ধৰণে, যেনেকে কালীয় দমনৰ কথা উল্লেখ ক'লে, বলৰাম আৰু কৃষ্ণৰ যিটো সম্পৰ্কক লৈ বা দধিচুৰৰ ক্ষেত্ৰক লৈ, গতিকে এইবোৰ যিহেতু বৰ্ণনা কৰি থকা যায়, সেই গীতসমূহক ব্ৰজবুলি ভাষাতে কোৱা হয়নে, যিটো আপোনালোকৰ ব্ৰজবুলি ভাষাটো আছে, মিতেই ভাষাটো আছে। ব্ৰজবুলি ভাষাটো আমি বুজি পাওঁ কাৰণ তাতে বেংগলী, আছামিজ, সংস্কৃত, হিন্দী, উৰিয়া এনেকুৱা মিক্স হয় আৰু যেতিয়া মিতেইটো অলপ টান আছে, সেইটো ট্ৰান্সলেট কৰি লওঁ। তাৰমানে এইকেইটা ডান্স ফৰ্মত সেই দুইটা মানে গীতেই পৰিৱেশন কৰা হয়। আৰু ইয়াত যেনেকে ধৰক ডান্সৰ একো চেঞ্জ নাই, অকল ভাষাটোৰ চেঞ্জ থাকে। আৰু ইয়াত ধৰক যেনেকে সূত্ৰধাৰে কৈ থাকে, তাত তেনেকে কৈ থকা হয় নে কিবা বেলেগ ধৰণৰ থাকে? তাতেও স্ক্ৰিপ্ট এটা থাকে, তাতেও স্ক্ৰিপ্ট থাকে। ৰাস নৃত্যটো যেনেকুৱা ৰাস নৃত্যৰ ভিতৰত হোলীটো আছে, আবিৰ খেল বুলি কয়, তাতে স্ক্ৰিপ্টত কৈ থাকিব যে এনেকুৱা ৰাধা দি আছে কৃষ্ণই ৰং, কৃষ্ণক ৰাধাই দি আছে, তাৰপিছত জ্ঞান হ'ব, বহুখিনি সাদৃশ্য আছে তাৰমানে। গোপীহঁতে আছে, চন্দ্ৰা বুলি আছে। তাৰপিছত আপুনি নৃত্যৰ কথা কৈছে, আৰু এটা নৃত্য আছে খণ্ডিতা। এইটো হ'ল যেনেকুৱা ৰাধাই কৃষ্ণৰ ওপৰত খং কৰিছিলে, খং কৰি কাৰণ কৃষ্ণ যেতিয়া মানে চন্দ্ৰাৱলী তাত যিটো আমাৰ হেৰিত লিখা আছে, চন্দ্ৰাৱলী তাত গুচি গৈছিলে, তেতিয়া যেতিয়া কৃষ্ণ আকৌ উভতি আহে ৰাধাৰ তাত, তেতিয়া ৰাধাই খং কৰি যায়, নাযায়। এইটোত এটা গানৰ ওপৰত নৃত্য হয়, এইটো খণ্ডিতা নৃত্য। আৰু এই গীতবিলাকৰ মাধ্যমেৰে আমি সম্পূৰ্ণ সেই আখ্যানসমূহ আচলতে জানিব পাৰো, নিশ্চয় জানিব পাৰো। খুব সুন্দৰ। আচলতে ক্লাছিকেল বুলি ক'লে কেৱল শাস্ত্ৰীয় তেনেকুৱাতে শেষ হৈ নাযায়, বহুখিনি কথা আচলতে গভীৰতা আছে। আৰু যদিহে আমি ভালদৰে বিশ্লেষণ কৰিবলৈ যাওঁ, বহুখিনি তথ্য হয়তো ওলাব, বহুখিনি তথ্য মানে শেষ নাই, জানিব পাৰিম। নিশ্চয় নিশ্চয়। আৰু যিসকলে শিকি থাকে তেওঁলোকেও অভিজ্ঞ হ'ল, তেওঁলোকেও গম পালে বস্তুখিনি সন্দৰ্ভত। হয় হয়। আৰু যিসকলে চাই থাকে তেওঁলোকেও জানিব পাৰিব, আভাস এটা পোৱা যাব, যদিও কেতিয়াবা ভাষাবোৰৰ ইফাল সিফাল হৈ বুজি নাপাব পাৰে। তথাপিও যিটো আপুনি ক'লে যে চকুৰে যিটো অভিনয় কৰে, অভিনয়ৰ মাধ্যমেৰে সকলোখিনি হয় হয়। খুব সুন্দৰ আৰু ভাল লাগিলে বাইদেউ। আৰু যিহেতু অনাগত পৰিকল্পনা বুলি যদি মই সুধো, আৰু যিহেতু এয়া ভাদ মাহ পৰি, যদি ভাদ মানে আহিনৰ ফালে মনটো আহে, কাৰণ দুৰ্গা পূজাৰ সময় লাহেকৈ আহিবহি, দুৰ্গা পূজাৰ সময়ত কিবা পৰিকল্পনা আছে? মহালয়াৰ প্ৰগ্ৰাম মহিষাসুৰ মৰ্দিনী মই বহুতবাৰ কৰিছো, এইটো দূৰদৰ্শনতো কৰিছো, ৰেগুলি চেনেলতো কৰিছো, নিউজ প্লাছতো কৰিছো, এনেও বিভিন্ন মঞ্চতো কৰি আছো, এইবাৰো কৰিম বুলি আশা কৰি আছো। হয় হয়। অনুষ্ঠানসমূহ মানে লিষ্টত আছে আৰু আছে। হয়, অনাগত সময়ত এনেদৰে আপোনালোকে যাত্ৰা অব্যাহত থ'ৰক। মই এটা বস্তু আপোনাৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছো। সৰুৰে পৰা আজিলৈকে ডান্স কৰিছো, মানে ছাকচেছ কিমানখিনি হৈছো মই নাজানো, কাৰণ মই ইমান এৱাৰ্ড ইমান পোৱা নাই, কিন্তু কিছুমান বস্তু মোৰ মনত মানে খুব মানে কি ক'ম, মই নিজে ছেটিছফাই খুব, মই নিজে ছাকচেছ বুলি ভাবো। কিছুমান কথা এবাৰ মই শিল্পী দিৱস প্ৰগ্ৰাম কৰিছিলো দূৰদৰ্শনত, এইটোৰ স্ক্ৰিপ্ট লিখিছিলে ডক্টৰ অমৰজ্যোতি চৌধুৰী ছাৰ, জানিছো। তো স্ক্ৰিপ্টটো লিখিছে ছাৰক মই যেতিয়া ক'লো ছাৰ ইমান টাইমত দেখুৱাব, টেলিকাষ্ট হ'ব, ছাৰে ক'লে ঠিক আছে দেখিম, কিন্তু ছাৰ কিবা কাৰণতে দেখাব পৰা নাই। পিছত মই দূৰদৰ্শনে যেতিয়া লিংকটো আউট কৰিছে, তেতিয়া মই ছাৰক লিংকটো শ্বেয়াৰ কৰিছো। মই ভাবিছো ছাৰ ইমান বিজি মানুহ, মোৰ লিংকটো চাব নেকি, কিন্তু মই চালো ছাৰে চাইছে। অলপ মানে 1-2 ঘণ্টা পিছত ছাৰে মোক কল কৰিলে। তো ছাৰে মোক কল কৰি ক'লে ডান্সটো আমি পুৰা চাইছো, আপোনাৰ ডান্সটো আমি পুৰা চাইছো। মই ছাৰক ক'লো ছাৰ আপুনি মোক আপুনি বুলি নক'ব, চাইছো, কিন্তু খুব ভাল লাগিছে চবৰ, কিন্তু আপোনাৰ ডান্সটো মোৰ মন চুই গৈছে। ছাৰ এবাৰ নহয় 2-3বাৰ মোক কৈছে। তো ইমান ডাঙৰ মানুহ এজনে কৈছে এনেকুৱা ডান্স যেন আমি ভৱিষ্যতত আৰু আশা কৰো।
তো এইটো এটা মোৰ এনেকুৱা লাগিছে মই বহুত ডাঙৰ সাকসেস হৈছো এৱাৰ্ড নহয় এইটো মোৰ কাৰণে এইটো বহুত ডাঙৰ সাৰ্টিফিকেট তো এনেকুৱা ধৰণৰ বহুত মানে জ্ঞানী মানুহতে যেতিয়া কয় ডান্স বিলাক ভাল লাগে কাৰণ আজিকালি কি হৈছে যে মডাৰ্ণ ডান্সৰ প্ৰতি মানুহৰ ইমান আকৰ্ষণ হৈছে জ্যোতিপ্ৰসাদ আগৰৱালাৰ গানবিলাক ইমান ধুনীয়া বিষ্ণুপ্ৰসাদ ৰাভাৰ গান ইমান ধুনীয়া ৰবীন্দ্ৰ সংগীতৰ গান নজৰুল ইছলামৰ গান ডক্টৰ ভূপেন হাজৰিকাৰ গানটো আছে এইবিলাকৰ যদি মানুহে শিকে বহুত কিবা কিবি জানিব পাৰিব নিশ্চয় বহুত কিবা কিবি জানিব পাৰিব গানৰ কাৰণ গানৰ মিনিং বিলাকো খুব ধুনীয়া খুব ভাল লাগিল বাইদেউ আৰু বহুখিনি তথ্য আজি আমি জানিব পাৰিলো ফোক ডান্স বা ক্লাছিকেল ডান্স সন্দৰ্ভত বিশেষকৈ মণিপুৰী ডান্স সন্দৰ্ভত আৰু আগন্তুক সময়তো আপোনালোকৰ এই যাত্ৰা এনেদৰে অব্যাহত কৰি থাকক আৰু বিভিন্ন ধৰণৰ ডান্স ফৰ্মবিলাক উলিয়াই আনক যিখিনি ধৰক এতিয়া আপুনি ক'লে ইতিমধ্যে ৰিচাৰ্চ হৈ থকা বুলি গতিকে বিভিন্ন ধৰণৰ ডান্স ফৰ্মবিলাক ওলাই আহিলে বহুতৰ কাৰণে ভাল যিসকলে নৃত্যৰ প্ৰতি আকৰ্ষিত বা নৃত্য শিকিম বুলি ভাবি আছে তেওঁলোকৰ বাবেও ভাল আৰু শেষত আপোনাৰ যিটো ডান্স স্কুল সেই স্কুলখনত যোগাযোগ যদি কৰিব পাৰে কোনো বিচাৰে কোনোবাই তেতিয়াহ'লে কেনেদৰে কৰিব পাৰিব বা আপোনাক কেনেদৰে যোগাযোগ কৰিব পাৰিব মোৰ ফোন নম্বৰত যোগাযোগ কৰিব হায়াত হস্পিটেলৰ অপজিটত নিবেদিতা কালচাৰেল ইনষ্টিটিউট মোৰ ফোন নম্বৰ 9863038256 হয় যোগাযোগ কৰিব পাৰিব আৰু হায়াত হস্পিটেলৰ ওচৰৰ পুবালি পথৰ অপজিট মাৰ্কেটতে আছে স্কুলটো খুব ভাল লাগিলে বাইদেউ আজি আপুনি ইমানখিনি সময় দিলে আৰু আপুনি ব্যস্ত হৈ থাকে গম পাওঁ তাৰ মাজতো যে সময়খিনি দিলে তাৰ বাবে অশেষ ধন্যবাদ খুব ভাল লাগিল তুমি মোক আমন্ত্ৰণ কৰিছা মই আহিছোঁ হয় তেতিয়া আজি তাকে আৰু ইমান দিনৰ পৰা আমি লগ হম বুলি আজি আমি অনুষ্ঠানটি কৰিব পাৰিছো ভাল লাগিছে আৰু দ্বিতীয়বাৰৰ বাবে আপোনাৰ সৈতে এনেদৰে অনুষ্ঠান আজি কৰিলো আগন্তুক সময়তো আশাবাদী যে আপোনাক এনেদৰে আৰু আমি নতুন নতুন বিষয়ৰ সৈতে কথা পাতিম বা আলোচনা কৰিম নিশ্চয় ঠিক আছে বাইদেউ আজিলৈ তেন্তে আমাৰ অনুষ্ঠানৰ পৰা আপোনাক বিদায় দিছো ধন্যবাদ